আজি লৈ যাম দুখন ধুনীয়া ঠাইলৈ য'ত আপোনালোকেও নেক্সট ট্ৰিপ প্লেন কৰিব পাৰে। প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত আজি উপস্থিত হলো গোৱালপাৰা আম্বাৰীৰ শ্ৰী শ্ৰী দুধকোৱাৰ দেৱালয়। শ্ৰদ্ধাৰ যোগেন্দ্ৰ পাটোৱাৰী, শিবেন বড়ো আৰু জ্যোতিষ ৰয়ৰ পৰা মই জানিব পাৰিলো এই দেৱালয়ৰ কিছু ঐশ্বৰিক শক্তিৰ কথা। পাহাৰৰ শিখৰত অৱস্থিত শ্ৰী শ্ৰী দুধকোৱাৰ দেৱালয়ত উপস্থিত হ'বলৈ আমি বগাব লাগিব অলেখ বাট। এই দেৱালয়ত প্ৰতি বছৰে চ'ত মাহৰ শেষ দিনাৰ পৰা বহাগ মাহৰ 6 তাৰিখলৈ বহাগী মেলা অনুষ্ঠিত হয়। ওখ ওখ শালগছেৰে ভৰপূৰ এই শান্ত নিবিড় পৰিৱেশে দেহৰ কষ্ট অনুভৱেই হ'ব নিদিয়ে। জুবিনদাৰ মায়া যে সকলো ঠাইতে বিৰাজমান তাৰ প্ৰমাণ এই চিত্ৰকলাখনেই দিলে। আৰু কিছুদূৰ যোৱাৰ পিছতেই শিলৰ ওখৰা মুখৰা পাহাৰ বগাই আমি উপস্থিত হলো পাহাৰ শিখৰত। তাতেই অৱস্থিত শ্ৰী শ্ৰী দুধকোৱাৰ দেৱালয়। শ্ৰীকৃষ্ণৰ অৱতাৰ স্বৰূপ দুধকোৱাৰ দেৱালয়ত ভক্তৰ মনোকামনা পূৰণ হয় বুলি সকলোৱে বিশ্বাস কৰে। এই পাহাৰৰ গুহাৰ ভিতৰতেই আছে দুধকোৱাৰ আৰু ফুলকোৱাৰৰ মন্দিৰ। এই বছৰ বহাগী মেলাত ময়ো মন্দিৰ দৰ্শন কৰিব আহিম বুলি মনতে থিৰাং কৰিলো। এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। থাৰ্ড ফেজ গুণোৎসৱৰ গোৱালপাৰাত আজি দ্বিতীয় দিন। এতিয়া মই যাবলৈ ৰেডি হৈছোঁ। ভিডিঅ'টো চাই থাকক আগলৈ। স্কিল টেষ্টৰ পিছত এনেদৰে ইভালুৱেশ্যনৰ নথি-পত্ৰ লায়োজন বিশেষ অৰ্পণ কৰিলোঁ। এই চৰাইবিধৰ নাম যদি জানে কমেণ্ট কৰি জনাবচোন। এতিয়া আবেলি সময়ত আমি ওলালোঁ হেকেৰা অভিমুখে। এয়া হেকেৰা হায়াৰ ছেকেণ্ডেৰী, য'ত মহাৰজত জয়ন্তী বৰ্ষ উদযাপন হৈ আছে। এতিয়া হেকেৰা বিল পাৰ হৈ আমি আহি পালোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ হেকেৰাস্থিত কেম্পাছত। এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ ফালটো বন্ধ থকাত আমি আহিলোঁ ষ্টাফ কোৱাৰ্টাৰৰ ফালে আৰু অন্য বিভিন্ন বিভাগসমূহ দেখাবলৈ। পশুধন গৱেষণা কেন্দ্ৰৰ এয়া হৈছে কেঁচুসাৰ উৎপাদন কেন্দ্ৰ। এয়া হৈছে অৰ্নামেণ্টেল ফিছ ইউনিট কাম ব্ৰিডিং ইউনিট। এই যে ঘৰকেইটা দেখিছে ইয়াৰ পিছফালেই আছে কেইবাটাও বৃহৎ বৃহৎ ফিছাৰী, য'ত ফিছাৰীৰ ওপৰত এক্সপেৰিমেণ্টবোৰ কৰা হয়। অলপ দূৰলৈ গৈয়ে আমি গেষ্টৰ বাবে অতিথিশালাটো দেখিবলৈ পালোঁ। ইমান ধুনীয়া পৰিৱেশটো দেখি গান এটালৈ মনত পৰি গ'ল। একচুৱেলি এই কেম্পাছটো এটা বৃহৎ লাইভষ্টক ৰিচাৰ্চ ষ্টেচন, যিটো কেইবাশ বিঘা জুৰি বিয়পি আছে, যাৰ গোটেইখিনি এটা ভিডিঅ'ত দেখুওৱা সম্ভৱ নহয়। ইয়াত হাঁহ কুকুৰাৰ নতুন জাতৰ পোৱালিৰ ওপৰত ৰিচাৰ্চ কৰা হয়। ইয়াত ছাগলী আৰু ভেড়াৰ নতুন জাতৰ পোৱালিৰ ওপৰত ৰিচাৰ্চ কৰা হয়, যিটো আজি বন্ধ আছিলে ইউনিটটো। এইটো এটা গাখীৰৰ প্ৰডাকশ্যন ইউনিট, যিটো আমি যোৱা সময়ত বন্ধ আছিলে। এইখন মুৰা মহৰ ফাৰ্ম, য'ত বিভিন্ন জাতৰ মহৰ ওপৰত ৰিচাৰ্চ কৰা হয়। চাবলৈ আৰু বাকী থাকিল, গধূলি হোৱাত আৰু আগ নাবাঢ়িলোঁ। আপোনালোকেও যদি চাবলৈ বিচাৰে জালুকবাৰী ছাইডৰ পৰা আহিলে মেপত লাইভষ্টক ৰিচাৰ্চ ষ্টেচন হেকেৰা বুলি টাইপ কৰিলে মেপত দেখুওৱা পথেৰে আহিব পাৰে। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। পিছে মোৰ আপকামিং ভিডিঅ' পাৰ্ট 3টো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।